নমস্কাৰ বন্ধু বান্ধৱীসকল, অল tips2.0mg ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই হেল্থ আপ কেপচুলৰ বিষয়ে আলোচনা কৰিম। হেল্থ আপ কেপচুলটো কি কামত ব্যৱহাৰ কৰা হয়, এই কেপচুলটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে, এই কেপচুলটো ব্যৱহাৰ কৰিলে শকত হয়নে, ব্যৱহাৰ কৰাৰ পিছত কি সাইড ইফেক্টে দেখা দিব পাৰে, আদি এই সকলোবোৰ তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, হেল্থ আপ কেপচুল হ'ল ৱেট গেইন কেপচুল আৰু এই কেপচুলে আমাৰ ওজন বৃদ্ধি কৰাত সহায় কৰে। এই হেল্থ আপ কেপচুল দুৰ্বল ল'ৰা ছোৱালীৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকল ল'ৰা ছোৱালী অতিকৈ দুৰ্বল, একেবাৰে ক্ষীণ, দেখাত একেবাৰে ভাল নালাগে, তেওঁলোকে এই কেপচুলটো ব্যৱহাৰ কৰিলে শৰীৰ শকত আৰু শক্তিশালী হৈ পৰিব। বন্ধুসকল, এই হেল্থ আপ কেপচুলটো আয়ুৰ্বেদিক কেপচুল হয় আৰু ইয়াতে মুঠ 6টা ষ্ট্ৰিপ আছে আৰু এটা ষ্ট্ৰিপত মুঠ 10টাকৈ কেপচুল আছে। তো বন্ধুসকল, হেল্থ আপ কেপচুলৰ কোম্পানীটোৰ নাম হ'ল ইউৰোকা লেবৰেটৰীজ লিমিটেড। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট জনাওঁ, যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, ইয়াতে মুঠ 6টা ষ্ট্ৰিপ আছে আৰু 6টা ষ্ট্ৰিপৰ দাম 210 টকা আৰু এটা ষ্ট্ৰিপত মুঠ 10টাকৈ কেপচুল আছে, আগতে জনাই দিছোঁ, আৰু ইয়াৰ মূল্য হ'ল 35 টকা। তো বন্ধুসকল, আপোনালোকে যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগতে ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। তো বন্ধুসকল, ইয়াৰ ভিতৰত এটা স্লিপ আছে আৰু এই স্লিপখন ফ্ল' কৰি আপোনালোকে এই কেপচুলটো ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, ইয়াত থকা কম্পজিশ্যনসমূহ হ'ল ইয়াতে চফেদ মছলি, শিলাজিৎ, ভঙাপচম, অৰ্জুন, চিলিকা, অশ্বগন্ধা আদি বহুতো আয়ুৰ্বেদিক উপাদানৰ দ্বাৰা তৈয়াৰ কৰিছে। এই কেপচুলটো সাধাৰণতে শৰীৰৰ শক্তি বঢ়াবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপোনাৰ খাদ্য খাবলৈ ৰুচি নাথাকিলে ভোক বঢ়াৰ কাৰণে সহায় কৰে। বন্ধুসকল, এই কেপচুলটো যদিওহে আয়ুৰ্বেদীয়, তথাপি ইয়াৰ ছাইড ইফেক্ট বহুত আছে। এই কেপচুলটো ব্যৱহাৰ কৰিলে আপোনাৰ অতিৰিক্ত নিদ্ৰা, এচিডিটি, গেছ, মাজে মাজে শৰীৰ দুৰ্বলতা দেখা দিব পাৰে, আপোনাৰ মুখত পিম্পল ওলাব পাৰে, এনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিব পাৰে। যদি এনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিছে, তেন্তে আপোনালোকে এই কেপচুলটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব। বন্ধুসকলে, হেল্থ আপ কেপচুলৰ ছাইড ইফেক্ট বহুত আছে, সেইকাৰণে মই এই কেপচুলটো ব্যৱহাৰ কৰিবলৈ পাৰ্মিশ্যন নিদিওঁ। আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে ব্যৱহাৰ কৰিব। তো বন্ধুসকল, এই কেপচুলটো আপোনালোকে খোৱাৰ পিছত দিনত এটাকৈ ব্যৱহাৰ কৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। ধন্যবাদ।